Hello, namaskar. Welcome to my another mini blog. Ekitin video dibo পৰা নাছিলো কাৰণ মোবাইলত স্পেচ নাছিলে আৰু ইয়াৰ আৰত অৱশ্যে খুব হাঁহি উঠা কথা এটা আছে কাৰণ মই ৰিসাইকেল বিন নামৰ বস্তুটো যে মোবাইলত থাকে আজিকালি একদম পাহৰি গৈছিলো আৰু যেতিয়া কালি বিচাৰি পালো খং উঠিছিল হাঁহি উঠিছিল তাৰ পাছতে যেতিয়া ভিডিও বা ফটো যিবোৰ আছে সেইবোৰ যেতিয়া পাৰ্মানেন্টলি ডিলিট কৰিলো যে যথেষ্ট স্পেচ ওলাইছিল আৰু সেই কাৰণে আজি ভাবিলো মোৰ ৰেকৰ্ড কৰি থোৱা ভিডিওবোৰ এডিট কৰি দি দিও আৰু এইটো ভিডিও মই কৰিছিলো 8 মাৰ্চৰ দিনাখন নাৰী দিৱসৰ দিনাখন ভাবিছিলো ধুনিয়াকৈ আবেলিলৈ দিম নাৰী দিৱস উপলক্ষে একো নাই আজি দিছো কাৰণ নাৰী দিৱস বা নাৰীসকল কেৱল সেই দিনটোৰ কাৰণে নহয় প্ৰতিটো দিনেই নাৰীসকলৰ বাবে আজি শুভেচ্ছা জ্ঞাপন কৰিছো প্ৰতিগৰাকী নাৰীলৈ তেওঁলোকৰ সপোন পূৰ হওক তেওঁলোক সুখেৰে থাকক সাকসেস হওক জীৱনত আৰু যেতিয়া আমি নাৰী দিৱস বুলি কওঁ বা যেতিয়া আমি নাৰী বুলি কওঁ তেতিয়া প্ৰথমগৰাকী নাৰী বা মহিলা আমাৰ মনলৈ আহে নিজৰ মাক নহয় জানো মোৰ মা অৱশ্যে আজি কায়িকভাৱে আমাৰ ওচৰত নাই কিন্তু হলেও হিন্দাখন স্মৃতি ৰোমন্থন কৰিলো অন্তৰেৰে মালৈ নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো মই আজি যথেষ্ট গৌৰৱান্বিত তেওঁক মা হিচাপে পাই আৰু তাৰ পাছতে মই ভাবিলো যে যেহেতুকে এগৰাকী ময়ো নাৰী গতিকে নিজকে অকনমান স্পেশাল কৰি তোলা যাওক সেইটো কাৰণে ভাবিলো গাজৰৰ হালৱা বনাও গাজৰৰ হালৱা অৱশ্যে মই হিদিনা ফাৰ্ষ্ট টাইম বনাইছো কিন্তু খাই বহুত ভালে লাগিছিল দেউতাই কৈছিল যে ভালেই বনাইছো আৰু আজিলৈ মানে থ্যাংক ইউ